হেল্ল' গাইজ, মই আপোনালোকক এটা কথা ক'বলৈ আহিলোঁ ইম্পৰ্টেণ্ট। মোৰ নামত মানে এটা ফেক একাউণ্ট খুলিছে টিকটকত হা, শিৱাৰণ গগৈ। তাত লিখা আছে মোৰ এইটো ছেকেণ্ড একাউণ্ট, আপোনালোকে ইটো একাউণ্টৰ দৰে এইটো একাউণ্টকো ছাপোৰ্ট কৰিব, এনেকৈ বুলি লিখিছে। এটা মোৰ ভিডিঅ' দিয়ে, মই তাক ব্লক কৰি দিলোঁ বাৰু, কোনোৱে নাজানো বাৰু। মই তাক ব্লক কৰি দিলোঁ, নহ'লে মানে মোৰ পৰা ভিডিঅ'টো ডাউনলোড কৰি সি দি থাকে। এতিয়া বেলেগৰ মোবাইলৰ পৰা ভিডিঅ' ডাউনলোড কৰি তাত দি থাকে। আৰু সেইটো একাউণ্টৰ পৰা যদি কাৰোবাক যদি সি বেয়া কমেণ্ট দিয়ে বা বেয়া ব্যৱহাৰ কৰে, নামটোতো মোৰে হ'ব ন বেয়া। সেইকাৰণে মই মানে বদনামটো পোৱাৰ আগতে আপোনালোকক কৈ দিলোঁ, মানে সেইটো ফেক একাউণ্ট হয়, আপোনালোকে পাৰিলে ব্লক কৰি দিব। মোৰ একাউণ্টটো হৈছে, মোৰ জানেই আৰু মোৰ একাউণ্টটো আছিলে একাউণ্টটো। মোৰ 50,000ৰ ওপৰ ফলোৱাৰ্ছ আছে, সেইটোৱে মোৰ একাউণ্ট মেইন। ইটো কিন্তু চব নকলি হয় হা, সেইটো কথা ক'বলৈ কাৰণে আহিলোঁ আৰু। চকুলে চালুং মৰমকন দেখা পালো, সেইদিনাৰ পৰাই তোৰ প্ৰেমতে শাস্তি